কম্বলৰ তলত সোমাই আছিলোঁ বহুত ঠাণ্ডা লাগিছে আজি গোটেই দিনটো তিতি আমি তিনিটাই আছিলোঁ পাপু মই কেতিয়াবা সিহঁতৰ ফটো দেখাম মানে আজি গছপুলি ৰুলোঁ বহুত গোটেই দিনটো তো ভিডিঅ' কৰিলোঁ মই এডিট কৰি ভুলতে ডিলিট হৈ গ'ল তো ভিডিঅ'খিনি দিয়া নহ'লে ডিলিট হৈ গ'ল চ' এটা এডোখৰ অকণি 25 ছেকেণ্ডৰ ভিডিঅ' এডোখৰ আছে আৰু 4 তাৰিখে ৰুইছিলোঁ যোৱা 4 তাৰিখে তো তাৰো ফটো কেইখনমান আছে ফটোকেইখন চাই লওক আৰু তাকে আৰু ভিডিঅ'টো ডিলিট হৈ গ'ল তো বেলেগ এদিনাখন মই আলিটো দেখাম কিমানখিনি ৰুলোঁ আমি বহুতখিনি ৰুলোঁ বহুতজোপা ৰুলোঁ তো সেইখিনি দেখাম আজিলৈ তেন্তে এইখিনিকে এইটো ক্লিপ আছে 5 জুন বুলি বিশ্ব পৰিৱেশ বুলি চবেই ষ্টেটাছ ফালি আছে কিন্তু কোনো ইমান কষ্ট কৰা নাথাকে ন চবেই ষ্টেটাছ অকল ষ্টেটাছ ফালিব জানো আমি ফালিছোঁ গছপুলি ৰোৱা গছপুলি বচাওক কাম কৰি দেখক তেতিয়া ক'ম এনেই ষ্টেটাছ ফালি লাভ নাই হয় নাই হয় আৰু তাৰপিছত এইখিনি ৰোৱাৰ পিছত কোনোবাই যদি কাটিব আমি কি কৰিম ভলুকা বা বহুত কষ্ট কৰিছোঁ সঁচাকৈ মই ফটো ক্লিপ দেখাম ৰুই এদাই হোৱাৰ পিছত ফটো মাৰি পিনি দেখাম ফটো ক্লিপ চাই ল'ব